নমস্কাৰ বন্ধুসকল, সকলোকে আসাম ষ্টাকলৈ স্বাগতম জনাইছোঁ। মই আজি আপোনালোকৰ মাজত এনেকুৱা এটা এপছ লৈ আহিছোঁ যাৰ জৰিয়তে আপোনালোকে এখন ফটো সেই এপছটোত আপলোড দি তেখেতৰ সকলো ডিটেইলছ চাব পাৰিব। তো কেনেধৰণে আপোনালোকে চাব পাৰিব, এই এপছটো ক'ত পাব তাৰ বিষয়ে আপোনালোকক মই সবিশেষ ভালদৰে দেখুৱাই দিম, জনাই দিম আপোনালোকে ক'ত ডাউনলোড কৰিব এপছটো। তো তাৰ আগতে মই আপোনালোকক বন্ধুসকল জনাব বিচাৰিছোঁ, আপোনালোকে যদি বৰ্তমানলৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰক, শ্বেয়াৰ কৰক আৰু চাইডত থকা বেল আইকন বটনটো ক্লিক কৰক। তো বন্ধুসকল বেছি দেৰি নকৰোঁ, ভিডিঅ'টো আৰম্ভ কৰোঁ। তো আপোনালোকে ফাৰ্ষ্টতে যাব প্লে ষ্ট'ৰত গৈ আপোনালোকে চাৰ্চ কৰিব চাৰ্চ বাই ইমেজ বুলি। তো অলৰেডি মোৰ ইয়াত অপেন দেখাই আছে, মই আপোনালোকক আকৌ এবাৰ পুনৰ দেখাই দিছোঁ চাৰ্চ বাই ইমেজ চাৰ্চ বাই ইমেজ তাৰপিছত আপোনালোকে এইটো ইনষ্টল কৰি ল'ব। অলৰেডি মই ইনষ্টল কৰাৰ বাবে মোৰ ইয়াত পেন দেখাইছে, তো আপোনালোকে ইনষ্টল কৰি ল'ব। ইনষ্টল কৰাৰ পিছত আপোনালোকে হোম বটনত গুচি যাব। পুনৰ হোম বটন যোৱাৰ পিছত আপোনালোকে যোনটো এপ ডাউনলোড কৰিছিলে চাৰ্চ বাই ইমেজ যোনটো ইনষ্টল কৰিছিলে তাত অ'পেন কৰিব। অ'পেন কৰাৰ পিছত চুকত এটা প্লাছ বটন দেখি পাব, এই প্লাছ বটনটোত আপোনালোকে ক্লিক কৰিব। তো আপোনালোকে যদি ফটো কাৰোবাক মাৰি পেলাই তেখেতৰ যেতিয়া চাব পাৰে বিচাৰে তেতিয়া চাব পাৰে, নহ'লে আপুনি গেলাৰীৰ পৰাও চাব পাৰে। তো মই গেলাৰীত গৈছোঁ বৰ্তমান। তো গেলাৰীত গৈ আপোনালোকক জনাইছোঁ মই এখন ফটো চিলেক্ট কৰি ল'লোঁ, যোনখন অক্ষয় কুমাৰৰ ফটো হয়। সকলোৱে তেখেতকতো আপোনালোকে চিনি পায়। তো চাৰ্চ কৰি দিলোঁ মই ইয়াত। চাৰ্চ কৰাৰ পিছত আপোনালোকে দেখি পাইছে তেখেতৰ সকলো ডিটেইলছ ইয়াত আহি গৈছে। তো এনেধৰণে আপুনি এখন ফটোৰ জৰিয়তে তেখেতৰ সম্পূৰ্ণ ডিটেইলছ সকলোৰে ডিটেইলছ আপুনি চাব পাৰিব এখন মাত্ৰ ফটোৰ জৰিয়তে। তো ভিডিঅ'টো কেনেকুৱা লাগিলে বন্ধুসকল প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰিব, লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।